Style is the answer to everything. A fresh way to approach a dull or dangerous thing. To do a dangerous thing with style is what I call art. পাঁচ মিনিটমান উতলিব দিওঁ মাংসৰ তেলখিনি ওলোৱালৈকে। পুনৰ ঢাকন দি 5 মিনিটমান সিজিব দিম। তো গাইছ দেখিছেনে কি ধুনীয়াকৈ উতলি আছে। আমি এতিয়া ইয়াতে বিলাহীখিনি দি দিছোঁ আৰু দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি। এতিয়া আমি মাংসখিনি গেছৰ ফ্লেমটো মিডিয়াম টু ল' কৰি 10 মিনিটৰ কাৰণে বইল হ'ব দিম। এইখিনি আমাৰ 10 মিনিটমান হৈ গ'ল। কি ধুনীয়াকৈ বইল হৈ আছে, ধৰিব পাৰিছে নিশ্চয় আপোনালোকে। আমাৰ আলু সিজিছে আৰু এতিয়া আলু সিজিলে যেতিয়া আমি এতিয়া ইয়াতে লাই শাককেইডাল দি দিম। তাৰ আগতে মই কাটি থোৱা কেঁচা জলকীয়াকেইটা দি লওঁ। গাইজ মই আদা নহৰু পেষ্টখিনি দি দিলোঁ। আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো অ'পেন নকৰিলোঁ, থাকি গ'ল, আপোনালোকে দি ল'ব। লাই শাককেইডালি মই ছিঙি দিয়া নাই, যেনেকৈ আছে তেনেকৈ ধুই মেলি দি দিছোঁ। এনেদৰে আমি দীঘলে দীঘলে লাই শাকখিনি দি দিম। এয়া চাওক আমি লাই শাকখিনি দি দিলোঁ। আৰু এটা কথা আপোনালোকে মন কৰিব, লাই শাক দিয়াৰ পাছত কেতিয়াও ঢাকনি দি সিজিবলৈ নিদিব। যদি আমি ঢাকনিখন দি দিওঁ, আমাৰ এইটো যোনটো গ্ৰীণ কালাৰ এটা আছে লাই শাকত, এইটো মানে নাইকিয়া হৈ যায়, আপোনাৰ কালাৰটো চেঞ্জ হৈ যায়। আৰু গ্ৰীণ গ্ৰীণ হৈ থাকিলে খায়ো ভাল লাগে, দেখিও ভাল লাগে, হয় নাই বাৰু? চ' আমি এতিয়া ঢাকনি নিদিয়াকৈ সিজিবলৈ দিম 5 মিনিটমান। আমাৰ বহুত বেছি সিজিব টাইম নালাগে, যিহেতু লাই শাক আৰু ইমান টাইম নালাগে সিজিব। আৰু তাতে মই লাই শাক অলপ কেঁচা হৈ থাকিলেই খাই ভাল পাওঁ। তো এনেদৰে আপোনালোকে ঢাকনি নিদিয়াকৈ উতলি থাকিব দিব। ইয়াতে আমি একেবাৰে নমাব সময়ত দুটামান বস্তু দিম। কি বস্তুনো মই ব্যৱহাৰ কৰিম,
কি সামগ্ৰী দিম আপোনালোকে লক্ষ্য কৰিব, ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো গাইজ এয়া চাওক কি ধুনীয়াকৈ আমাৰ বইল ৰেচিপি উতলি আছে। মই বাৰু চিকেনখিনি প্ৰথমে বইল কৰি লৈছিলোঁ নিমখ হালধি দি, আপোনালোকে লক্ষ্য কৰিছিলেনে বাৰু? কিয়নো ব্ৰইলাৰ মাংস বুলি ক'লে মানে ডাইৰেক্টলি বইল কৰি খাবলৈ মই এনেই অকণমান বেয়া পাওঁ, চ' মই বইল কৰি লৈছোঁ। আপোনালোকে নকৰিলেও কোনো কথা নাই। আমি এতিয়া জাষ্ট 5 মিনিটমান অলপ সিজাই ল'ম। তো গাইজ এয়া চাওক, মই ইয়াতে আদা নহৰু খুন্দনাটোতে জালুক কেইটামান লৈ লৈছোঁ। জালুকৰ পৰিমাণটো আপোনালোকে নিজৰ মতে ল'ব। এতিয়া আমি এইখিনি খুন্দি লওঁ। আমি এতিয়া ইয়াতে এয়া চাওক জালুকৰ গুড়িখিনি দি দিছোঁ। আৰু জালুকখিনি মই এনেই ৰাফলি অকণমান থেতেলিয়াই লৈছোঁ, ইমান গুড়ি কৰি নাই দিয়া। তো গাইজ এয়া চাওক ফাইনেলি আমাৰ বইল ৰেচিপি ৰেডি হৈ গ'ল। আমি আৰু সিজাবলৈ প্ৰয়োজন নাই, আমাৰ হৈ গৈছে। এতিয়া খাবহে লাগে আৰু দেই। আমাৰ এইখিনি হৈ গ'ল বইল ৰেচিপি। গ্ৰেভিখিনি বৰ ধুনীয়াকৈ ডাঠ হৈ গ'ল। তো গাইজ ফাইনেলি আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। ইয়াত দেখিছেনে কি ধুনীয়া লাগিছে। আমি এতিয়া ইয়াতে কাটি থোৱা মান ধনিয়া পাত 2 কিলোমান ওপৰতে ছটিয়াই দিছোঁ। এতিয়া গৰমে গৰমে খোৱাহে কথা আৰু কি মজা লাগিব। তো গাইজ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলত নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ আজিলৈ ইমানতে সামৰোঁ। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা কৰিছোঁ। কমেণ্ট কৰি জনাবলৈ পাহৰি নাযাব মোৰ আজিৰ বইল চিকেনৰ ৰেচিপিটো খাই কেনেকুৱা পালে, বনাই খাব এদিন। তো গাইজ আজিলৈ আহোঁ, বাই বাই।